ভাল লাগিছে আজি প্ৰথম হিতেনক লগ পালোঁ আৰু ইমান কুঁৱলী ফালিও গোলাঘাটৰ পৰা আহিছে গতিকে ধন্যবাদ জনাইছোঁ হিতেনক। আহি পাই গ'লোহি এয়া মোৰ লগতে আছে মাধৱ দা। আৰু আচলতে মোৰো বহুত আশা আছিলে মাধৱ দাক লগ পোৱাৰ, কিন্তু মাধৱ দাক যোগাযোগ ছমাহমানৰ পৰা আছিলে, কিন্তু আজিহে যোগাযোগ কৰিব পাৰিছোঁ আৰু মাধৱ দাৰ ওচৰত পালে ফাইনেলি ভাল লাগিছে। আৰু বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ দেই। ভোগালী বিহুৰ সকলোৰে যাতে ভোগৰ হওক, আনন্দৰ হওক, মধুৰ হওক, আৰু এই যিটো আমি যোৱা বছৰটো যি ভুগিলোঁ কৰোণাৰ মহামাৰীৰ কাৰণে সেইখিনি যাতে নাশ হওক আৰু সকলোৰে আকৌ নতুন এটা জীৱন হওক, ৰঙিয়াল হওক, সেইকাৰণে বছৰটো ভাল হওক কামনা কৰিছোঁ। ধন্যবাদ। বাকী মাধৱ দাৰ লগত এটা ইণ্টাৰভিউ আছে আৰু ইণ্টাৰভিউটো চাই দিম। ধন্যবাদ। 10, 9, 8, 7, 6, 5, 4, 3, 2, 1, 0. গুড মৰ্ণিং, সুপ্ৰভাত আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেল হিতেন হাজৰিকা। আমি ওলাই আছোঁ দেৰগাঁও, দুজন বিশেষ ব্যক্তিক লগ কৰিবলৈ যাওঁ। কেনেকুৱা লাগিছে তপন? ভাল লাগিছে। আজি বহুত দুজন ভাবি থকা দুজন ব্যক্তি লগ পামগৈ বুলি একদম ৰাতিপুৱাই ন? একেবাৰে নিয়ৰ এয়া ভগাই নাই, ঠাণ্ডাখনত ওলাইছোঁ আৰু এয়া চাব পাৰে মোৰ পিছফালে কিমান কুঁৱলী এতিয়া পৰি আছেই আৰু বৰ্তমানৰ পৰিৱেশ। আৰু এইফালেদি খনিকপুথি নামঘৰলৈ যোৱা হয় আৰু এইখন গেটৰ ৰঙৰ কাম কৰি আছে। আৰু আমি আহি কোৰালগুৰি চাৰিআলি পালোহি আৰু ইয়াত অলপ সময় ৰখিম, তাৰপিছত আকৌ দেৰগাঁৱলৈ যাম। ৰসগোল্লা খোৱা মানুহ দেই এইটো। কোৰালগুৰিৰ পৰা দেৰগাঁৱৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া আমি এইফালে সোমাব লাগিব আৰু অলপ আগত গৈ হয়তো শান্তমণি দাদাৰ ঘৰ পামগৈ। আৰু অকণমান আগতেই শান্তদাৰ ঘৰ। শান্তদাৰ ঘৰৰ ওচৰতে আছোঁ, কিন্তু ঘৰটো এইঘৰতে বুলি গম পাইছোঁ। ফোন এটা কৰি লওঁ, তাৰপিছত গম পোৱা যাব। শান্তদা, এই বৰগছজোপাৰ ওচৰত আছোঁ। হাইস্কুলখন, হায়াৰ ছেকেণ্ডেৰীখন পাৰ হয় কোনডোখৰত যাব লাগিব? আৰু ঘৰ বিচাৰি অৱশেষত শান্তদাৰ ঘৰ পালোহি। শান্তদা আমাৰ ওচৰতে আছে। শান্তদা, কেনেকুৱা লাগিছে? নমস্কাৰ, ভাল লাগিছে আজি প্ৰথম হিতেনক লগ পালোঁ আৰু ইমান কুঁৱলী ফালিও গোলাঘাটৰ পৰা আহিছে গতিকে ধন্যবাদ জনাইছোঁ হিতেনক। আজি বিশেষকৈ ময়ো বৰ লৰালৰিত আছোঁ
আজি আমাৰ মোৰ কোৰিওগ্ৰাফী দেহা হৈ এলবামৰ দুটা খুব ধুনীয়া গীত, এটাত জুবিন গাৰ্গ আৰু ভিতালী দাসে কণ্ঠদান কৰিছে আৰু এটাত খগেন গগৈ আৰু জানমণি ফুকনে কণ্ঠদান কৰিছে। ইতিমধ্যে শ্বুটিং শেষ হ'ল, আজি শুভমুক্তি লৈ আহিব কাজিৰঙাৰ বনভিলা ৰিজৰ্টত। গতিকে আপোনালোকে 2টা বজালৈকে অপেক্ষা কৰক। 2টা বজাৰ পিছত আপোনালোকে দুটা খুব ধুনীয়া বিহু গীত আৰু দৃশ্যগ্ৰহণ কৰা দুটা বিহু ভিডিঅ' আপোনালোকে দেখিবলৈ পাব। আৰু হিতেনৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু খুব ভাল ভাল কাম কৰি আছে আৰু বিশেষকৈ নৱপ্ৰজন্মৰ আৰ্টিষ্টসকলক আপলিফ্ট কৰিবলৈ খুব ধুনীয়াকৈ সি ব্লগ বনাই আছে। গতিকে আকৌ লগ পাম হিতেনৰ চেনেলৰ যোগেদি। ধন্যবাদ। আৰু এয়া শান্তমণি দাৰ বৌ। বৰ ভাল। তোমালৈ নতুন বছৰৰ শুভেচ্ছা আৰু ভোগালী বিহুৰ শেহতীয়াকৈ শুভেচ্ছা জনালোঁ। আৰু আজি যে আমাৰ ঘৰলৈ আহিলা খুব ভাল লাগিলে। লগ পাম আকৌ। এনেও আমাৰ যে ল'ৰালৰি হৈ আছে কৈছে চাগে। হয়, দাদাই কৈছে। অঁ, আমি বৰ্তমান আছোঁ শান্তমণি দাৰ নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ স্কুলত। আৰু ইয়াৰ ভিতৰৰ ফুটেজ বৌয়ে খুব ধুনীয়াকৈ সজাই থৈছে বুলি ক'ব লাগিব। আৰু শান্তদাৰ ঘৰৰ পৰা পুনৰ ঢেকিয়াল অভিমুখে যাত্ৰা কৰিছোঁ। ঢেকিয়ালত লগ পাম আমাৰ সকলোৰে মৰমৰ শ্ৰীমন্ত মাধৱ দত্ত দাদাক। ফাইনেলি পাই গ'লোহি শ্ৰীমন্ত দাৰ ঘৰ। আৰু আহি পাই গ'লোহি, এয়া মোৰ লগতে আছে মাধৱ দা। নমস্কাৰ, ভাল লাগিছে তোমালোকক লগ পাই। আৰু আচলতে মোৰো বহুত আশা আছিলে মাধৱ দাক লগ পোৱাৰ, কিন্তু মাধৱ দাক যোগাযোগ ছমাহমানৰ পৰা আছিলে, কিন্তু আজিহে যোগাযোগ কৰিব পাৰিছোঁ আৰু মাধৱ দাৰ ওচৰত পালে ফাইনেলি ভাল লাগিছে। আৰু বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ দেই। ভোগালী বিহুৰ সকলোৰে যাতে ভোগৰ হওক, আনন্দৰ হওক, মধুৰ হওক, আৰু এই যিটো আমি যোৱা বছৰটো যি ভুগিলোঁ কৰোণাৰ মহামাৰীৰ কাৰণে, সেইখিনি যাতে নাশ হওক আৰু সকলোৰে আকৌ নতুন এটা জীৱন হওক, ৰঙিয়াল হওক, সেইকাৰণে বছৰটো ভাল হওক কামনা কৰিছোঁ। ধন্যবাদ। বাকী মাধৱ দাৰ লগত এটা ইণ্টাৰভিউ আছে আৰু ইণ্টাৰভিউটো চাই এনেকৈ দিম। নহয়, এনেকৈ নহয়। ধন্যবাদ। শ্ৰীমন্ত দাৰ ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। আছিলে মানে ভাল লাগিলে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে। হিতেন হাজৰিকা মাৰিলে